हेलो फ्रेंड्स आपनालोक সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅলৈ আশা কৰো আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু শেষত কমেন্ট কৰিব যে আপোনালোকৰ কেনেকুৱা লাগিল আজি মই আপোনালোকৰ বাবে এটা ৰেচিপি ভিডিঅ লৈ আহিছো আশা কৰো আপোনালোকে নিশ্চয় ভাল পাব আজি মই আপোনালোকৰ আগত শেয়াৰ কৰিবলৈ লৈছো ৰাজমাৰ এটা ধুনিয়া ৰেচিপি আশা কৰো আপোনালোকে ভাল পাব তাৰ কাৰণে অলপ মানে কি ঘণ্টামান ৰাজমাখিনি তিয়াই ৰাখিব লাগিব আৰু এই ৰেচিপিটো বনাবৰ বাবে লোৱা হৈছে দালচেনি দুটা লং আৰু দুটা ইলাচি প্ৰথমতে কুকাৰত ৰাজমাখিনি বইল কৰি ল'ব লাগিব এয়া দেখিছে আপোনালোকে কুকাৰত এতিয়া ৰাজমাখিনি দি দিয়া হৈছে আৰু জোখ অনুযায়ী পানী আৰু নিমখ দি ধুনিয়াকৈ ৰাজমাখিনি বইল কৰি লোৱা হ'ব আৰু যিকেইটা লোৱা হৈছিল যে লং দালচেনি আৰু ইলাচি হেকেটাও বইল কৰোতে লগতে দি দিয়া হৈছে আৰু এতিয়া পৰিমাণ অনুযায়ী পানী আৰু নিমখ দি 6টাৰ পৰা 7টা মান চিটি মাৰি লোৱা হ'ব আৰু 6টাৰ পৰা 7টা মান চিটি মাৰি লোৱাৰ পাছতে এয়া আপোনালোকে দেখিছে যে ৰাজমাখিনি ধুনিয়াকৈ সিজি গৈছে মানে ধুনিয়াকৈ কোমলি গৈছে আৰু এয়া দেখিছে আপোনালোকে আৰু এতিয়া দুটা তিনটা মান ভাঙি চাইও ল'ব পাৰে যে হিজিছে নে নাই হিজা এয়া দেখিছে মই এতিয়া ভাঙি চাই লৈছো আৰু ধুনিয়াকৈ হিজি গৈছে যেহেতু আৰু আনফালে কেৰাহী গৰম হ'বলৈ দি ইয়াতে জিৰা কেইটামান দি দিছো আৰু তাৰ পাছতে দিব লাগিব পিয়াজ আৰু এতিয়া মই ইয়াতে পিয়াজখিনি দি দিয়া হ'ল আৰু লগতে আদা নহৰু যেটো মানে পেষ্টটো দি দিব লাগিব ইয়া দেখিছে আপোনালোকে আদা নহৰু পেষ্টটো দি দিয়া হৈছে এতিয়া গোটেইখিনি অলপ সময় ভাজি ল'ব লাগিব পিয়াজ আৰু আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে তাৰ পাছতে ইয়াতে অলপমান বিলাহী দি দিয়া হৈছে আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পাছত মানে যেতিয়ালৈকে বিলাহীখিনি কোমলি নাযায় তেতিয়ালৈকে সিজাই থাকিব লাগিব যেহেতু বইল কৰোতে নিমখ দিয়া হৈছিল হলেও অলপমান নিমখ দি দিয়া হৈছে ইয়াতে আৰু এইখিনি দেখিছে এতিয়া ধুনিয়াকৈ সিজি গৈছে এতিয়া এই পেষ্টটো এটা বাটিত কাঢ়ি ল'ব লাগিব দেখিলে এই পেষ্টটো এতিয়া এটা বাটিত কাঢ়ি লোৱা হ'ল আৰু এতিয়া আনফালে সেই কেৰাহীখনতে অকমান মানে ৰেড চিলি পাউডাৰ হালধি দি দিয়া হৈছে আৰু পুনৰ যোনটো পেষ্ট মানে বিলাহী পিয়াজ নহৰু পেষ্ট কাঢ়ি থোৱা হৈছিল সেই পেষ্টটো দি দিয়া হ'ব আৰু ইয়াতে দিব লাগিব অলপমান ধনিয়া পাউডাৰ জিৰা আৰু গোটেইখিনি ধুনিয়াকৈ মিক্স কৰি অলপ সময় ভাজি ল'ব লাগিব আৰু তাৰ পাছতে যিখিনি বইল কৰি থোৱা ৰাজমাহ আছিল সেইখিনি ইয়াতে দি দিব লাগিব আৰু গোটেইখিনি ধুনিয়াকৈ মিক্স কৰি ঢাকন দি অলপ সময়ৰ বাবে সিজাই লোৱা হ'ব আৰু এয়া দেখিছে আপোনালোকে ধুনিয়াকৈ উতল আহি গৈছে মানে ৰাজমাহ ধুনিয়াকৈ সিজি গৈছে আৰু এতিয়া মানে অলপ সময়ৰ পাছতে খাব পৰা হৈ যাব যেহেতু এতিয়া ধুনিয়াকৈ সিজিয়ে গৈছে ৰাজমাখিনি আৰু নমাব হৈছে আৰু নমোৱাৰ আগে আগে গৰম মছলা অলপ দি দিয়া হ'ল আৰু আমাৰ ৰাজমা ৰেডি হৈ গ'ল আৰু এইফালে ধুনিয়াকৈ ভাতৰ সৈতে ৰাজমা ৰেডি হৈ গ'ল আৰু এয়া দেখিছে আপোনালোকে দেখিবলৈও খুবেই ধুনীয়া হৈছে আৰু খাবলৈ খুব টেষ্টি হৈছিল আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন সকলোৱে হয়তো জানে কিন্তু মইনো কেনেকৈ বনালো তাকে আপোনালোকক দেখালো আশা কৰোঁ আপোনালোকে ভাল পালে আৰু যদি আপোনালোকে আজি মোৰ এই ৰেচিপি ভিডিঅটো ভাল পালে তেতিয়াহ'লে ভিডিঅটো নিশ্চয় লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব পুনৰ অন্য এটা নতুন ভিডিঅ লৈ আহিম তেতিয়াহ'লে আজিলৈ বাই বাই